হেল্ল' নমস্কাৰ আদাব সত শ্ৰী আকাল। আজি 12 মে 2024, এতিয়া সন্ধিয়া 5:45 আৰু আপুনি শুনি আছে দ্য কালাৰ এণ্ড ৱাটছ ৰল। মই আপোনাৰ কোষ্টেণ্ডো শ্ৰী। মই আশা কৰোঁ আপোনাৰ আজিৰ দিনটো খুব ভালদৰে পাৰ হ'ল চাগে। আজি লৈ আনিছোঁ এটা নতুন কাহিনী আপোনাৰ বাবে। পিছে সকলোৱে অনুভৱটো কৰিছেই যে গ্ৰীষ্ম আহি পালে, কিন্তু আজিৰ কাহিনী গ্ৰীষ্মৰ দিনৰ নহয়। এই কাহিনী সাৰ কোপোৱা শীতৰ দিনবোৰৰ কাহিনী। আপুনি যদি প্ৰথমবাৰৰ বাবে শুনি আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, আৰু যদি কাহিনীটো ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। তো আৰম্ভ কৰোঁ। নৱেম্বৰ মাহ, শীতৰ আৰম্ভণি। কিছুমান ব্যক্তি যিসকলৰ বাবে শীত মানে হ'ল মাংকি কেপ, তেওঁলোকে নিজৰ বান্দৰ টুপি পিন্ধা আৰম্ভ কৰিছে। এইসকল অলপ বেলেগ ধৰণৰ প্ৰজাতি। তেওঁলোকক যদি অলপ দূৰৰ পৰা চোৱা যায় তেতিয়া এনে লাগে যেন ডাঠ কম্বল এখনত কোনোবাই ভৰি আৰু মূৰ লগাই দিছে। লাউৰা বহুত ঠাণ্ডা ৰে। পিছে যদি এতিয়া আপোনালোকে ভাবিছে এইসকল কোন ব্যক্তি, তেনেহ'লে মোক লগ কৰিবলৈ আপোনালোকে ৰয়িং আহিব লাগিব। আহিব কেতিয়াবা, বহিব মোৰ লগত, চাহৰ লগত অলপ হাঁহি ঠাট্টা কৰি ল'ম, কি আছে। লগতে তেচৰিঙকো লগ কৰাই দিম। ক'বলৈ গ'লে তেচৰিং আমাৰ ইয়াতে এখন সৰু ধাবা চলায়, কিন্তু খুব মাইডিয়াৰ ব্যক্তি হয়। পৰঠা খুব ধুনীয়া বনায়। তেনেহ'লে কেতিয়াবা যদি আপুনি ৰয়িং আহে তেতিয়া এবাৰ হ'লেও তেচৰিঙৰ পৰঠা নিশ্চয় খাব। অৱশ্ৰীৰ বন্ধু হয়, বাটাৰ এক্সট্ৰা আৰু কম জলকীয়া। পিছে আপুনি এতিয়া এটা কাম কৰক, জল্দি নিজৰ খিৰিকী খুলি বাহিৰলৈ একবাৰ চাওক, কিয়নো চিমৰিত সন্ধিয়াৰ আকাশ ৰঙালী হৈছে। বতাহ অলপ কম বলিছে, গতিকে খিৰিকী খুলিলেও চিন্তাৰ বিষয় নাই। দুদিনমান আগতে বতৰ খুবেই বেয়া আছিল, সেইবাবে ওচৰৰে মায়দিয়াত খুব বৰফ পৰিছিল। আৰু আজি এই বগা ৰং আবেলিৰ বগা বেলিত জিলিকি উঠিব আৰু সকলোবোৰ ৰঙা হৈ পৰিব। ৰঙা প্ৰেমৰ ৰং, আৰু প্ৰেম জিন্দাবাদ হ'ব আজি। প্ৰেম জিন্দাবাদৰ পৰা মনত পৰিলে, আজি যি কাহিনী মই শুনাই আছো সেইটো এই চিমৰিতে আৰম্ভ হৈছিল প্ৰায় 9 বছৰমান আগত। মোৰ প্ৰিয় শ্ৰোতাসকল, এচিৰ স্পীড অলপ বঢ়াই লওক, কিয়নো আজিৰ এই কাহিনীয়ে আপোনাৰ হৃদয়ৰ উষ্ণতা অলপ বঢ়াই দিব। তেনেহ'লে সকলো পাহৰি সম্পূৰ্ণ গুৰুত্ব দি শুনক, কিয়নো এই কাহিনী কেৱল আপোনাৰ বাবে। লেডিজ এণ্ড জেণ্টলমেন, হিয়াৰ্ছ কাম দ্য ডিছক্লেইমাৰ। এই কাহিনীৰ কোনো চৰিত্ৰই কাল্পনিক নহয়। যদি কোনোবা জীৱন্ত বা মৃত ব্যক্তিৰ লগত ইয়াৰ সমান্তৰাল হয় তেনেহ'লে সেয়া কেৱল কাকতালীয় বুলি কোনো মতে ধৰি নল'ব। তেনেহ'লে আহক ঘড়ীৰ কাঁটা অলপ পিছলৈ ঘূৰুৱাই লওঁ আৰু ঘূৰি যাওঁ 2015 চনৰ শীতৰ দিনবোৰলৈ। নৱেম্বৰ মাহ, তাৰিখ 28, শনিবাৰ। এই কাহিনী হ'ল আৱাৰ, যি কিছু বছৰৰ পিছত মেন উইদাউট এ ফেচ, শ্ৰীমন্ত, চিডছ, এলেক্স, শ্ৰী এণ্ড স্লাইটলি এম্বেৰেচিং বাট ইটছ অ'কে পোৱালি বুলি জনাজাত হয়। আৰু এই কাহিনী বাহিৰো হয়। তাই কোন হয়, কি হয়, ক'ৰ পৰা আহিছিল কোনেও নাজানে, জানিছিল কেৱল আৱাই। তেনেহ'লে দুচকু মুদি লওক, দুচকু মুদি লওকচোন প্লিজ। তেনেহ'লে দুচকু মুদি লওক আৰু কল্পনা কৰক যে আপুনি চিমৰিত আছে, মিণ্টো হোমষ্টেত। যেতিয়া আপুনি মিণ্টো হোমষ্টেত আহি পাব তেতিয়া দেখিব আপোনাৰ আগত এটা খালী ঠাই পৰি আছে, য'ত 4খন পতাকা ওলমাই থোৱা আছে। এই পতাকা বতাহত উৰি আছে আৰু আপুনিও অনুভৱ কৰিব এটা চেঁচা বতাহ আপোনাক যেন স্পৰ্শ কৰি গৈছে। বতাহজাকত সুগন্ধও আছে, কাষেৰে বৈ যোৱা নদীৰ কোলাহলো মিশ্ৰিত হৈ আছে, আৰু আপোনাৰ সন্মুখৰ চিমৰিৰ ওখ ওখ পাহাৰবোৰ যেন আপোনাক অপলক দৃষ্টিৰে চাই আছে। পাহাৰৰ তীৰত জমা হৈ থকা বৰফবোৰ আপোনাক যেন বুজাই দিছে যে প্ৰকৃতিৰ আগত আপুনি যেন একোৱেই নহয়। হয়, আপুনি একোৱেই নহয়, আপুনি শূন্য হয়। ইয়াত আপোনাৰ অহংকাৰ, আপোনাৰ অস্তিত্বৰ কোনো মূল্য নাই। আপুনি মাথো থিয় হৈ আছে পাহাৰীয়া গছ এজোপাৰ তলত সামান্য মনুষ্য হৈ। অলপ অদ্ভুত লাগিছে ন?
তেনেহ'লে এবাৰ দীঘলীয়া উশাহ লওক আৰু নিজৰ হৃদয়ৰ স্পন্দন শুনক। আৰু এবাৰ ভাবক, চিমৰিৰ পাহাৰ যি এতিয়া আবেলিৰ ৰঙেৰে ৰাঙলী হৈ আছে, সেই পাহাৰৰ পিছফালৰ পৰা এটা শেন চৰাই যদি উৰি যায়, সি কি আপোনাক দেখা পাব? সেই শেন চৰাই আপোনাৰ ওপৰৰ অন্তহীন আকাশত ঘূৰি ঘূৰি উৰি থাকিব, যেন আলোক কথাৰ কোনোবা দেৱতাই আপোনাক নিৰীক্ষণহে কৰি আছে। যেতিয়া আপুনি এইবোৰ অনুভৱ কৰিব আৰু আপোনাৰ হাতৰ আঙুলি অলপ চেঁচা চেঁচা অনুভৱ কৰিব, তেতিয়া আপুনি নিশ্চিত হৈ যাব যে আপুনি চিমৰিত আহি উপস্থিত হৈছে, ঠিক সেই জেগাত য'ত আউৱাই আজি নিশা কটাব। আপুনি যেতিয়া নিজৰ বাওঁফালে ঘূৰি চাব, তেতিয়া আপুনি আউৱাক দেখিব। অতি সাধাৰণ যেন দেখা এজন ল'ৰা, যি মটৰ চাইকেলৰ পৰা নিজৰ বস্তু নমাই আছে, আৰু তাৰ মুখমণ্ডলত গোটেই দিনটোৰ যাত্ৰাৰ ভাগৰ আৰু ৰাস্তাৰ ধূলিৰ স্পষ্ট ছাপ দেখা পাব। তাৰ আঙুলিবোৰ শীতত জমি গৈছে, সেয়েহে বাৰে বাৰে বস্তু নমাওঁতে কিছুমান বস্তু হাতৰ পৰা সৰি পৰিছে। সি ক'লা ৰঙৰ লেডাৰ জেকেট, নীলা ৰঙৰ জিন্স আৰু এটা লেডাৰ বুট পিন্ধি আছে। এইবাৰ সি দীঘলীয়া নীলা ৰঙৰ পেকেট এটা নিজৰ বাইকৰ পৰা টানি আনিলে আৰু খুলি ল'লে। লগালগ তৈয়াৰ হৈ গ'ল তাৰ নীলা ৰঙৰ অট্টালিকা, এটা 5x5ৰ টেণ্ট, য'ত সি আজি শীতত গোটেই নিশা কঁপি থাকিব। সি সেইটো ভালকৈ জানে, কিন্তু সি সেইলৈ ভয় কৰা নাই, কিয়নো সিও ঠিক আপোনাৰ দৰে শূন্যত থিয় হৈ আছে। সি এটা এটাকৈ সকলো বস্তু ভিতৰত ভৰালে আৰু নিজেও টেণ্টৰ ভিতৰত সোমাই পৰিল। যিহেতু সি এতিয়া টেণ্টৰ ভিতৰত আছে, সেইবাবে আপুনি আৰু চাগে তাক দেখা পোৱা নাই। তেনেহ'লে আকৌ একবাৰ গভীৰভাৱে উশাহ লওক আৰু চাওক, আউৱাই নিজৰ টেণ্টৰ জিপাৰ খুলি দিছে। চাগে সি আপোনাক নিজৰ কাহিনীৰ অংশ বনাইছে। তেনেহ'লে আকৌ একবাৰ বাওঁফালে চাওক। আৰে তালৈ চাওক, য'ত আউৱাৰ বাইকখন থিয় হৈ আছে। বাইকৰ পিছফালে যি চিৰি আছে, সেই চিৰিয়েদি নানাং বাইদেউ হাতত চাহৰ ফ্লাস্ক লৈ নামি আহিছে। এতিয়া আপুনি একাপ গৰম চাহৰ লগত নিজৰ মন মগজু ফ্ৰেছ কৰি লওক আৰু তাৰপিছত টেণ্টলৈ গুচি যাওক। নিশা গভীৰ হৈছে, কেৱল কেইটামান জোনাকী পৰুৱা জিলিকি আছে আৰু টেণ্টৰ ভিতৰত আউৱাৰ মোবাইলৰ ফ্লেছ লাইট। তেনেহ'লে আহক, আউৱাৰ টেণ্টৰ ভিতৰলৈ যাওঁ। আপুনি আউৱাৰ টেণ্টৰ ভিতৰত সোমাইছে আৰু দেখিছে এজন 5 ফুট 8 ইঞ্চিৰ ল'ৰা প্ৰচণ্ড শীতত দুখন কম্বল মেৰিয়াই লৈ টেণ্টৰ এচুকত বহি আপোনালৈ মিচিকীয়া হাঁহিৰে স্বাগত জনাই আছে। তাৰ টেণ্টৰ ভিতৰৰ এই যে নীলা ৰঙৰ সৰু পৃথিৱীখন পৃথিৱীৰ সকলো অট্টালিকাতকৈ বেছি সুন্দৰ, তাৰ ডিছক্লেমাৰ কিন্তু মই এতিয়াই দি দিছোঁ। কাষতে পৰি থকা বেগটো, যিটো আউৱাই ৰাতি গাৰু হিচাপে ব্যৱহাৰ কৰে, সেইটো আপোনাৰ ফালে আগুৱাই দিলে, যাতে আপুনি আৰামত পিঠি আউজি পঢ়ি ল'ব পাৰে, কিয়নো অনুষ্ঠান আৰম্ভ হ'বলৈ গৈ আছে। আউৱা আপোনাৰ সন্মুখত বহি আছে আৰু আপোনাৰ বিস্ফাৰিত চকুলৈ চাই প্ৰথমবাৰৰ বাবে আউৱাই ক'লে যে, আপোনাক দেখি মোৰ কাৰোবালৈ মনত পৰি গ'ল। আজি সন্ধিয়াটো কিমান যে মনমুগ্ধ কৰা সন্ধিয়া আছিল, কিন্তু আপুনি ভাবিছে যে এজন ব্যক্তি যাক আপুনি কোনোদিনে আগতে লগ পোৱা নাই, যি আপোনাৰ বাবে সম্পূৰ্ণ অচিনাকি, যাক আপুনি প্ৰথমবাৰৰ বাবে লগ কৰি আছে, তেওঁক আপুনি কেনেকৈ কাৰোবাৰ বিষয়ে মনত পেলাই দিব পাৰে? আৰু এই প্ৰশ্ন আপুনি আচৰিত হৈ আউৱাক কৰিলে, আৰু আউৱাই ক'লে যে মই মানুহক মানুহৰ ৰূপত নাচাওঁ, মই মানুহক এটা কাহিনীৰ ৰূপত চাওঁ। আৰু আপুনি মোক এটা কাহিনীৰ কথা মনত পেলাই দিলে। কাহিনীসমূহতো মুখময়ী হয় ন, যাদুৰ দৰে, আৰু মোৰ যাদু এটা যাদুগৰীৰ নামত। সেই যাদুগৰীৰ নাম জানিব বিচাৰে নেকি আপুনি? আপুনি নিজৰ মূৰ দুপিয়ালে, আৰু আউৱাই কেৱল এটা শব্দ ক'লে, বাঁহী। আৰু ঠিক সেই সময়তে এজাক বতাহে টেণ্টটো জোকাৰি থৈ গ'ল। আৰে আপুনি ভয় কৰিব নালাগে, একো নহয়। আউৱাই যেতিয়াই বাঁহীক মাতে, য'তেই নাথাকক কিয়, বাঁহীয়ে নিজৰ উপস্থিতি প্ৰকাশ কৰি দিয়ে। এইবোৰ শুনি এতিয়া আপুনি চাগে ভাবিছে এইজনী আউৱাৰ কোনোবা গাৰ্লফ্ৰেণ্ড হ'ব, বাট ইটছ মোৰ কমপ্লিকেটেড দেন ডেট। বাঁহী আউৱাৰ প্ৰতিটো কাহিনীৰ অংশ আছিল, আৰু গল্পকাৰ যদি সঁচা হয়, তেনেহ'লে তাৰ কাহিনী তাৰ জীৱনৰ ক'ৰবাত নহয় ক'ৰবাত মেল খায়েই। আৰু আউৱাই যেতিয়াই বাঁহীৰ কাহিনী লিখিলে, নিজৰ জীৱনত লিখিলে। তেনেহ'লে এতিয়া বাঁহী প্ৰকৃততে আছে নে কাল্পনিক, সেইটো সম্পূৰ্ণ অপ্ৰয়োজনীয় প্ৰশ্ন। আউৱাই চাহৰ কাপত এবাৰ শোষা মাৰিলে আৰু আপোনাক ক'লে
প্ৰতি নিশাই মোৰ যাদুকৰীজনী মোক লগ কৰিব আহে। তাইৰ চকুজুৰি যেন কলা হীৰা, যেন অন্ধকাৰতো চিকমিকাই জিলিকি থাকে। সি ক'লে যে সেইদিনাৰ আগলৈ মই কোনো মায়াজাল দেখা নাছিলোঁ, কিন্তু সেই নিশা মায়দিয়াৰ একা বেকা পাহাৰৰ মাজৰ পথেৰে নামি আহোঁতে মোৰ বাইকৰ যেতিয়া ব্ৰেক কাম নকৰা হ'ল, কোনো মতে বাইক ৰখোৱাৰ পিছত মোৰ এনেকুৱা অনুভৱ হ'ল যেন মৃত্যুৰ স্পৰ্শ কৰি আহিলোঁ। এনেইতো মায়দিয়াৰ একা বেকা পথৰ বহু কাহিনী স্থানীয় লোকৰ মাজত প্ৰচলিত আছিল যদিও সেই সময়লৈকে মই গম পোৱা নাছিলোঁ। বাইক ৰখোৱাৰ পিছত মই অনুভৱ কৰিলোঁ যেন মোৰ চকুৰ আগত সম্পূৰ্ণভাৱে সকলো অন্ধকাৰ হৈ গ'ল। আকাশত আকাশী গংগা স্পষ্টভাৱে দেখা পালোঁ। তেতিয়া বুজি পালোঁ আজি জোনবাই চাগে ছুটিত আছে। ক'ৰবাৰ পৰা পাহাৰীয়া নিজৰা এটাৰ বৈ থকা মৃদু কুলু কুলু শব্দ শুনিলোঁ। ৰাস্তা কোনফালে গৈছে, ক'ত একা বেকা হৈছে একোৱে দেখা পোৱা নাছিলোঁ। বতাহ চেঁচা আছিল যদিও মই হেলমেট পিন্ধি আছিলোঁ বাবে মোৰ কাণ দুখন গৰম হৈ আছিল। আৰু সেইবোৰৰ মাজত মই নিজে নিজৰ হৃদয়ৰ স্পন্দন স্পষ্টকৈ শুনা পাই আছিলোঁ। সেই সময়ত যিহেতু মই উচ্চতাত আছিলোঁ, সেয়েহে মোৰ তীব্ৰ হৃদয়ৰ স্পন্দনৰ দোষ এই উচ্চতাৰ নাম কৰি দিলোঁ। ওপৰত অজস্ৰ তৰাৰ চিকমিকনিত কেৱল পাহাৰৰ টিলাবোৰহে দেখা পাই আছিলোঁ। আৰু যিহেতু 15 কিলোমিটাৰমান দূৰত এখন গাঁও আছে, ভাবিলোঁ ৰাতি তাতেই পাৰ কৰা হওক। শ্ৰোতাসকল, নেক্সট 5-10 মিনিটৰ ভিতৰত আউৱাৰ জীৱনত যি হ'বলৈ গৈ আছে সেয়া তাৰ জীৱন সম্পূৰ্ণ সলনি কৰি পেলাব। তাৰ বিষয়ে সি সম্পূৰ্ণ অজ্ঞাত আছিল। হঠাৎ এটা লেম্প জ্বলি উঠিল আৰু তাৰে পোহৰত আউৱাই এটা টেণ্ট দেখা পালে, যিটো অত সময় অন্ধকাৰৰ মাজত সি দেখা পোৱা নাছিল। যিহেতু আউৱাৰ ওচৰত কোনো টেণ্ট নাছিল, সেয়েহে সি সেই টেণ্টৰ ফালে দৌৰ দিলে। দৌৰোতে দৌৰোতে তাৰ ভৰি এটা পাথৰত লাগিল আৰু সেই পাথৰ গৈ টেণ্টত লাগিল। ঠিক তেতিয়াই টেণ্টৰ জিপাৰ অকণমান খোল খালে আৰু আউৱাই টেণ্টৰ ভিতৰলৈ জুমি চাই দেখিলে যে এজনী ছোৱালী ভিতৰত কোচমোচ খাই বহি আছে আৰু তাৰ ফালে স্থিৰ দৃষ্টিৰে চাই আছে। চাগে তাই ভয় খালে। কোন হয় এই ল'ৰাজন? আউৱাই বাহিৰৰ পৰাই তাইক নিজৰ বাইকৰ কথা কোৱাত তাই আউৱাক গৰম চাহৰ এটা কাপ আগুৱাই দিলে। আউৱাই সেই চাহৰ কাপটোৰে নিজৰ আঙুলি অলপ গৰম কৰি ল'লে আৰু সেই ছোৱালীজনীয়ে তাক টেণ্টৰ ভিতৰলৈ সোমাই আহিবলৈ ক'লে। আউৱাই তাইক সুধিলে, তুমি ইয়াতে কেনেকৈ ফচিলা? আৰু তাই ক'লে, তাই ইয়াতে ফচা নাই, তাই আহিছে তৰাবোৰৰ ফটো ল'বলৈ। শ্বি ইজ এন এষ্ট্ৰ' ফটোগ্ৰাফাৰ। এষ্ট্ৰ' ফটোগ্ৰাফাৰ? এইটো আকৌ কি বস্তু? এই দুনিয়াত এষ্ট্ৰ' ফটোগ্ৰাফাৰ বুলি যে কিবা বস্তু আছে আউৱাই প্ৰথমবাৰৰ বাবে গম পালে। কিছুবাৰ তেওঁলোকৰ মাজত অলপ কথা বতৰা হোৱাৰ পিছত আউৱাই তাইক কেইখনমান ফটো দেখুৱাবলৈ ক'লে, কিন্তু তাই ক'লে যে আৰু প্ৰায় 1 ঘণ্টামান ৰখিব লাগিব, কিয়নো তাই তেতিয়ালৈকে এখনো ফটো তোলাই হোৱা নাই। আৰু ক'লে যদি ফটো চাব মন আছে তেনেহ'লে অলপ সাহস কৰি 1 ঘণ্টামানৰ পিছত বাহিৰলৈ ওলাই আহিবা। আৰু এইখিনি কৈ তাই টেণ্টৰ পৰা বাহিৰলৈ ওলাই গ'ল। আউৱাও তাইৰ লগত টেণ্টৰ বাহিৰলৈ যাব লওঁতেই তাই আউৱাক মানা কৰি দিলে আৰু ক'লে যে 1 ঘণ্টা নিজৰ চকুক ৰেষ্ট দিয়া, 1 ঘণ্টা টেণ্টত থাকা, মই যেতিয়া মাতিম তেতিয়াহে বাহিৰলৈ ওলাই আহিবা। আৰু আউৱাই নামানিবই বা কিয়? ঠাণ্ডাত সি যে বৰফ হৈ গৈছিল, তাৰতো টেণ্টৰ ভিতৰত থকাই মন আছিল। যি কি নহওক, 1 ঘণ্টাৰ পিছত যেতিয়া সেই ছোৱালীজনীয়ে মাতিলে তেতিয়া আউৱাই টেণ্টৰ বাহিৰলৈ ওলাই অহাৰ লগে লগে এনেকুৱা এক মনোমোহা দৃশ্য দেখিলে যিটো সি কোনো দিনে তাৰ জীৱনত দেখা নাছিল। ওপৰত বিশাল আকাশৰ বুকুত যেন কোটি কোটি, হয়তো মানুহৰ হিচাপৰো বাহিৰত হ'ব অসংখ্য তৰা জিলিকি আছে। আৰু সেই তৰাবোৰৰ মাজত ঘন তৰাৰ সমূহটো, যাক আমি মিল্কী ৱে বুলি কওঁ, ইমান যে স্পষ্টকৈ দেখা পাইছিলে। অনুভৱ হৈছিল যেন এতিয়াই পৃথিৱীৰ পৃষ্ঠবুকুত সৰি পৰিব আৰু ছনকৈ এটা শব্দ কৰি চূৰ্ণ বিচ্ছিন্ন হৈ পৰিব। ঠিক তাৰ পিছ মুহূৰ্ততে চাৰিওফালে জোনাকী পৰুৱা উৰি ফুৰিব। কিন্তু এটা তৰা আছিল, এটা ৰঙা ৰঙৰ তৰা, যিটো সন্মুখৰ পাহাৰৰ শিখৰৰ ওচৰত আছিল। সেই তৰা কিন্তু চিকমিকাই থকা নাছিল আৰু সেই কথা আউৱাক অত্যন্ত বিচলিত কৰিলে। অনুভৱ হৈছিল যে সেই তৰাটো কাৰোবাৰ ওপৰত অভিমান কৰি আছে,
যেন সি মন মাৰি আছে। ঠিক যেনেকৈ আমি সৰু থাকোঁতে পূজা বা কোনোবা মেলাত মা দেউতাই আমি বিচৰা কোনো খেলা বস্তু নিদিলে মন মাৰি থাকোঁ। তো আৱাই সেই ছোৱালীজনীক সুধিলে যে সেই তৰাটোৰ কি হৈছে, আৰু তাই খুব আদৰেৰে আৱাক বুজালে যে সেইটো তৰা নহয়, সেইটো এটা গ্ৰহ। তৰা আৰু গ্ৰহৰ মাজত এটাই ডিফাৰেঞ্চ, ষ্টাৰ্ছ টুইংকল এণ্ড প্লেনেটছ ডোণ্ট। তাৰ এই কথাটো যেন আৱাৰ হৃদয়ত ঘৰ বান্ধি ল'লে। সি ক'লে, মই মৃত্যুৰ পিছত তৰা হ'ব নিবিচাৰোঁ, মই গ্ৰহ হ'ব বিচাৰোঁ। মই জিকমিকাব নিবিচাৰোঁ, মই পপীয়া তৰা হৈ সৰি পৰিবও নিবিচাৰোঁ। I would rather stay silent and always be around. সি আৰু কিছু সময় লাগি এই মনোৰম দৃশ্য চালে। সেইদিনা আৱাই এটা কথা গম পালে যে আপুনি যদি কোনোবা পাহাৰৰ ফালে লাগি কিছু সময় চায়, তেতিয়া সেই পাহাৰ আপোনাৰ কোনোবা হেৰাই যোৱা স্মৃতিৰ প্ৰতিচ্ছবি হৈ দেখা দিয়ে। সি সেই নিশাৰ বতাহত বহুত কোলাহল শুনিলে। সি সেই নিশা এই পাহাৰবোৰত বহুত প্ৰতিচ্ছবি দেখা পালে। সি সেই পাহাৰীয়া নিজৰাৰ কুলু কুলু শব্দত সুমধুৰ সুৰ শুনিলে। আৰু সেই নিশা তাৰ তৰা আৰু গ্ৰহৰ ওপৰত এনে হেমো জাগিল যে কিছু বছৰৰ পিছত তাৰ তোলা ফটো এক্সিবিশ্যনত প্ৰকাশিত হ'ল। সেই ফটোবোৰৰ নাম দিলে সি বাঁহী। ৱেইট বাঁহী কিয়? সোধক, ভাবিছে চাগে ন আপুনিও? তো সেই নিশা সেই ছোৱালীজনীয়ে যেতিয়া তাক সেই মনোমোহা দৃশ্য দেখুৱাইছিল, তেতিয়া চাৰিওফালৰ মন মুগ্ধ কৰা পৰিৱেশৰ মাজত সিহঁত দুয়োৱে ইমানেই আত্মভোলা হ'ল যে সিজনে সিজনৰ নাম পৰ্যন্ত নুসুধিলে। আজি আৱা আৰু বাঁহীকটো আপোনালোকে চিনি পালে, কিন্তু আৱা আৰু বাঁহীয়ে সিজনে সিজনক চিনিয়ে নাপায়। আৱা, যি আজি শ্ৰী হয়, যেতিয়াই বাঁহীক মনত পেলায় তেতিয়া তাৰ দুচকুত এটাই প্ৰতিচ্ছবি বাঢ়ি আহে। কিন্তু সেই প্ৰতিচ্ছবিত সদায় সেই চিমৰিৰ পাহাৰৰ মাজত কেমেৰাৰ লেন্সেৰে বিশাল আকাশলৈ চাই তৰাৰ ফটো তোলা আৰু তৰা নহয় গ্ৰহ হ'ম বুলি কোৱা তাৰ কথাত খিলখিলাই হাঁহি উঠা ছোৱালীজনীকহে দেখা পায়। তাই গুচি গ'ল। তাৰপিছতো আৱাৰ যাত্ৰা চলি থাকিল। সি মেঘালয় গ'ল, নাগালেণ্ড গ'ল, দাৰ্জিলিং, মানালী, ত'ত বহু জেগাত গ'ল। আৰু য'ত গ'ল তাৰ পৰা নতুন কিছুমান স্মৃতি কঢ়িয়াই লৈ আনিলে। আৰু যেতিয়াই ক'ৰবাত কিবা কাহিনী পালে তাক সি বাঁহীৰ নাম দিলে। তো আজি যি টেণ্টত আপুনি আৱাক লগ কৰিব গৈছে, সেই টেণ্টত আপুনি সোমাই যোৱাৰ লগে লগে যেতিয়া আৱাই ক'লে যে আপোনাক দেখি তাৰ কাৰোবালৈ মনত পৰিলে, সেইটো সেইবাবেই ক'লে কিয়নো সি আপোনাৰ লগত এটা কাহিনী দেখিলে, যি কাহিনীত সি আপোনাক কাহিনী শুনাই আছে। আৰু যেতিয়া আৱাই তাৰ আৰু আপোনাৰ কাহিনী পৃথিৱীৰ কোনোবা অন্য ঠাই, কোনোবা অন্য ব্যক্তিক শুনাব, তেতিয়া সি আপোনাক বাঁহী বুলি ক'ব। এইটোৱেই আছিল আমাৰ আৱাৰ কাহিনী, যি এতিয়াও ৰয়িঙৰ সৰু গাঁও চিমৰিতেই আছে। হয়তো চিমৰিৰ স্কুলৰ সৰু খেলপথাৰখনত দুজনমান ব্যক্তিৰ লগত কথা পাতি হাঁহি ধেমালি কৰি আছে, কিয়নো একোৱেইতো পৰিৱৰ্তন হোৱা নাই। কালি যেতিয়া চিমৰিৰ পাহাৰ ৰাঙলী হ'ল, তেতিয়া আৱাই পুৰণি স্মৃতিবোৰক পুনৰ ৰোমন্থন কৰি ল'লে, কিয়নো এই স্মৃতিবোৰতেই আছে আৱাৰ জীৱন। তো মোৰ প্ৰিয় শ্ৰোতাসকল, আজিলৈ ইমানতে সামৰিলোঁ। মই আপোনাৰ হোষ্ট এণ্ড দোষ্ট আজিলৈ বিদায় ল'লোঁ। পুনৰ লগ পাম আৱা আৰু বাঁহীৰ এটা নতুন কাহিনী লগত লৈ। তেতিয়ালৈ বাই বাই, গুড নাইট, চাবা খায়।